তো গাইস ফাইনালি আহি পালং আৰু ষ্টুডিঅ' আমি না কি কোৱা তাকেতো আজি গান ৰেকৰ্ড হ'ব ফাইনালি গাইস আহি পালোঁ ষ্টুডিঅ' আছে মোৰ লগত আছে কেনে লাগিব মাস্ক পিন্ধিব লাগে আহি পালোঁ হৈ যাব আজি শ্বুটিং নহয় হা কি হৈছে আজি ৰেকৰ্ডিং কেনে লাগছে ভাই একদম মজা ভাই ওই মাছ মেলৰ ভিডিঅ' আৰু বনাব যাব লাগিব যাব লাগিব ওলাবি IPL-ত ওলাবি কলকাতা যাম কলকাতা যাবি ইমান পইচা নাই মোৰ লগত IPL-ত হেল্ল' হাই গাইজ বৰ্তমান আমি ষ্টুডিঅ'ত আছো আৰু বৰ্তমান আমাৰ সঞ্জীৱ ভাইৰ গানটো চলি আছে এই ইয়াৰ ভাই কেনে লাগছে মই সঞ্জীৱ আৰু গান সাপোৰ্ট কৰে তেনেহ'লে নিশ্চয় আগুৱাই যাম ডাবিং কৰি মোৰ এটা গান আহিছে আপোনালোকৰ সাপোৰ্ট লাগে সহায় সহযোগিতা লাগে আৰু আশা কৰোঁ গীতটো বহুত ভাল হ'ব চলো ভাই চাব ভাই হ'ব ফাইনেলি মজাকে গাবি কি খাই বোলে খাটা খাট লাগে তোমাকে লাগে ঠাণ্ডা লাগে নাকি কিবা বোলে জেকেটটা লাগে পানী খা খানি এ লাস্টের হর বাটটা হ্যাঁ এটা বেলে হাই গাইজ তো বৰ্তমান আমাৰ সঞ্জীৱ ভাইৰ গানটো হৈ গ'ল ডাবিং হৈ গ'ল এতিয়া আমাৰ দাদা অলপমান কিবা ক'ব জুবিন দাৰ বিষয়ে তোমাৰ চেনেলটোৰ নামটো কি আছে মহিতি যাযাবৰ চেনেল নতুন চেনেল তো মোৰ শুভকামনা থাকিল চেনেলটোৰ প্ৰতি আৰু চেনেলটোৰ ছাবস্ক্ৰাইবাৰখিনিৰ প্ৰতি সকলোৰে প্ৰতি মোৰ শুভকামনা থাকিল প্লাগিং ষ্টুডিঅ'টো একচুৱেলি মোৰ এই ষ্টুডিঅ'টো 17 বছৰে হৈ গ'ল আৰু মই জুবিন দাৰ ভালেকেইটা কাম কৰিছোঁ এই ৰিচেণ্টলি 4টা গান কৰিলোঁ মই জুবিন দাৰ তাৰে এটা গান বহেমিয়া বুলি এটা গান যিটো জুবিন দাই নিজে শ্বুট কৰিছে বঙাইগাঁৱত আহি শ্বুট হৈছে সেইটো জুবিন দাৰ নিজৰ ইউটিউব চেনেলৰ পৰা ৰিলিজ হ'ব জুবিন গাৰ্গ মিউজিকেলৰ পৰা চ' তেনেকেই আমি ল'ৰা ছোৱালীত থাকি কাম কৰি আছোঁ বঙাইগাঁৱত থাকি আজি 17 বছৰে কাম কৰি আছোঁ এটা প্ৰফেচনেল ষ্টুডিঅ' আৰু জুবিন দা ইয়াতে অহা বুলি নহয় একচুৱেলি জুবিন দাক মই 2001ৰ পৰা জানো ভালকৈ লগ পোৱা আমি একেলগে ডিজি মিউজিকত বহুতবাৰ লগ পাইছোঁ বহুতকেইটা প্ৰজেক্টত জুবিন দাক পাইছোঁ মই তেতিয়াৰ পৰাই কাম কৰি আছোঁ একচুৱেলি আৰু এইটো ষ্টুডিঅ' মই 2004ত আহি খুলিছিলোঁ আৰু তাৰপিছত জুবিন দা বহুত দিন গেপ হৈ গৈছিল জুবিনৰ লগত মোৰ কিন্তু আমি 2017ত আকৌ লগ পালোঁ আকৌ নতুন প্ৰজেক্ট কৰিলোঁ 2017ৰ পৰা এতিয়ালৈকে প্ৰায় 10-12টামান গান তেনেকৈ ওলাই গ'ল মোৰ পৰা মই মিউজিক কৰা ৰিচেণ্টলি ইয়াত আহি জুবিন দা আহি গৈছে 2017তো এবাৰ 18তো এবাৰ আহিছে আকৌ 21তো আহি গ'ল 22তো আহি গ'ল চৰি শ্বুটিঙৰ সময়ত গানটো বহেমিয়া বুলি গান খুব সোনকালে ৰিলিজ হ'ব এপ্ৰিল মে মানত ৰিলিজ হ'ব জুবিন গাৰ্গ মিউজিকেলৰ পৰা চ' সেইখিনিয়ে বৰ্তমান ক'ব লগা তো গাইজ এইবাৰ জুবিন দাক আহিলে লগ কৰিব লাগিব মজা 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 হাই গাইজ সঞ্জীৱ ভাই বৰ্তমান আমাৰ ৰেকৰ্ডিঙৰ পৰা শেষ ৰেকৰ্ডিং ষ্টুডিঅ'ৰ পৰা আহিলোঁ আৰু আহাতে মানে বঙাইগাঁৱত আহি যদি এই বস্তুটো চাই নাযাওঁ তেনেহ'লে কি হ'ব কেনেকুৱা কথা হ'ব চাই যাওঁ অলপমান মজা লাগে আৰু
I love Bongaigaw. 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 Bongaigaw.